বাখেরি বাখেরি কতে সাহসী না নাই কি হলে এই বড় বই বই কাটা বরবার আপনি ওই সাহসী না নাই কি করে সাই দেখ লাগি ও আপনি সাহাবাও দিছ নাকি রব দিয়া সরব মইসা জ জ হনকালটা করা দেরি হইছি মোর ও মই সাবনা বাজাও আপনি এটা কাম করকছুন গলিটো সাবা করক আর গোবর হেনিয়া ফেলবো আর লগতে চোতাল হানা হাত থৈ দিব কা করদার দিছাই তই ইগলাখান মোর কাম নেকি কাম করবা ইচ্ছা নাই যদি চুপচাপ বই থাকক কাম হেনে হে গলে মই চা দি আছো হাও কেনে কৰি দেখু নে ওই পড়া পাতে লেখা নাই তোর দিনটো ইতি মোবাইল চাই রাখা ডাঙৰ হয় কি করবা গুচ্ছা ইতা মোবাইল চাইছো ডাঙৰ হলি আইফোন চাম বাইপাকৰ ভাং ভাজবা খোলা নাই আৰু তাই বেটি আইফোন চাই চাও মোবাইল তুদি ও মাই দেখছা না দেউতাই মোবাইল তু না দে নে দাও যা কি করবু মাইরে কি করবু ও মাই দেখছা না মোবাইল তু না দে মোবাইল তু দি জিমান এটা ভালিও মোবাইল নাপা আজি তই ও এটা নর কি আছে কি আছে ও মাই দেউতাই না তোক মাথা বাগলি বুলি কইছি কি এ হসাই নাকি এ নহয় হা এ এনে কইছি ও মাই মাই এ দেউতাই বলে তোক ভয় নকৰে বেছি আল্লা করলে বলে পিঠি চামড়া এৰে দিব হেৰা কনাই দা মই কেটা এনাই কইছি তোমাক আৰু মই মারবা পাৰিম না সৰু চলি আৰু মিছা কথা কব আপনা মুখখান অলপ বেছি বেছি ৰব মই কোৱা নাই বিশ্বাস কৰা জয়সু জয়সা কাপ লৈ আহা মকা মারবা আৰু ময়ে চা বনে দিবা লাগে আপনা কাজি মা ৰবা 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 তোর স্কুলে যা বন্ধ দিবা লাগব স্কুলত যাইতা দুনিয়া রকনিছি ইটা মট্টাটা উঠফো তোমার পরা মট্টাতে উঠছে দুনিয়া রকনি হে রে মোর পরা থানা হে এর পরা উঠছি স্কুলত যাই যাই গতে এ মাথাটো অকনির বানছি মই তো স্কুলত যাবাই নো হুজুর তন্দে এ বটে রাখা হাউ এখাতে আৰু কে দাউলা ও মনু বাইপেরে কি সে কে দো সিংকে হাগা লাগছে কি জানি এ কি কৰি আছা তই এই গার্লফ্রেন্ডের লগত মেসেজ কৰি আছো ৰ তোৰে ভাল দে ভাই হ্যান্ডসাম চলি আমাৰনো ক'ত গার্লফ্রেন্ড থাকবো গার্লফ্রেন্ড পতাবাক গেলে হ্যান্ডসাম নালাগে ভাই টেকনিক লাগবো মোৰ তাতে টিউশন লবি তই এ টেকনিক পিছত শিকিম ৰ তই মোক এটা কথা কৈছো এ তই গালত কি খুৱাই গাল দুখন যে ইমান চিকচিকিয়া মই মুস্তাকৰ হাৰ্বেল স্কিন লাইটেনিং অইল ব্যৱহাৰ কৰো এইটো একদম 100% নেচাৰেল প্ৰডাক্ট হয় আৰু এই প্ৰডাক্টটো হালদি এল'ভেৰা ইত্যাদি এগ্ৰবিট বনৌষধি বনোৱা হৈছে এ ৰ ইটো কেনেকে ইউজ কৰিব লাগে বঢ়িয়াকে কেইটকমান হাতত লবি তাৰপিছত 1 মিনিট বঢ়িয়াকে গাল দুখনত মালিচ কৰি দিবি এই তেলটো যদি সদায় ব্যৱহাৰ কৰি থাকো গালৰ পিম্পলছ বিলাক একদম নোহোৱা হৈ যাব আকলা ইটো লুকিলে হ'ব নাকি এই নহয় 10 মিনিট পিছত মুস্তাকৰ সি ব্ৰিজ ফেচ ৱাছ দি মুখখন ধুবা লাগব এতে এল'ভেৰাকে ধৰি বহু কেইটা উপাদান আছে আৰু চেল'চেলিক এচিড থকাৰ কাৰণে মুখত ওলোৱা পিম্পলছ বিলাক দূৰ কৰাত মুস্তাকৰ নতুন সি ব্ৰিজ ফেচ ৱাছটোই বহুত সহায় কৰে এ বাকি বাদ দি এই প্ৰডাক্ট দুটা ক'ত পাম হিটো কৈছো এই টেনচন কিয় লৈছে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে তাৰ পৰা অৰ্ডাৰ কৰি লবি আৰু আপোনালোককো কৈছো ডেছক্ৰিপশ্যনত লিংকটো ক্লিক কৰি মুস্তাকৰ সি ব্ৰিজ ফেচ ৱাছটো ব্যৱহাৰ কৰক ও বাখেৰি গিৰেৰে আছে না ঘৰত বহুত দিন লগ কৰিব চেষ্টা কৰি আছো লগে বনাই ও মালতী বাই দেখুন ব ও মালতী বাই আমাৰ হেতক কিয় লাগে কিবা হকম আছিল নেকি কি হকমৰ কথা কবা আইছা 6 মাহ মান আগতে গিৰেৰে মোটা পৰা 1000 টকা লৈ আছিল খুত নাই মূল নাই আৰু মানুহটো নাই হাউ সেজা আজি এইটা মোক ঘৰৰ ভিতৰত লুকাই থকা বুলি নকলি হে ৰক্ষা এ ভগৱান কিবাকে বাচো আজি আমাৰ হেতেও যত লগত বেয়া নহয় দোকান নাখাত দুনিয়াৰ বাকি কৰছে ইটা তিৰি মানুহৰ পৰা ঠাল্লা আৰম্ভ কৰছি ও বাখেৰি কি ভাবি আছা মই কিন্তু আজি পইচা নিম বুলি আইছো গিৰেৰে ক'ত আছে সোনকালে ক ও মালতী বাই ৰাতিপুৱা খাদ্য ঘৰতে আছিল ইটা বা ক'ত গেল নাজনো মই ও মাই তই কানে আইছা নেকি কে কি হ'ল
দেউতা ইখান চেয়াৰতে বহিছিল ইতানে ঘৰৰ ভিতৰত দাউৰি গৈছিল ঐ দেউতা মালতী যে চিয়াইছে ক'ত গেলি তই উপায়ে নাই আর যাবাই লাগিল ঐ গেছু কোনে আইছি বইবা দিছো হাও মালতী বাই দেখো কৰ পৰা আইলি আজি ঐ ইমান তেল মাৰিব নালগে ফোন কৰলি তো ৰিচিভে নকৰা পইচা 1000 তো লৈ আ তোৰ তাৰ পৰা সুত নালগে মোক মূলটো দিলে হ'ব কেনে দাম সুত দিম মূল দিম তই খালি কি 2 দিন ধৈৰ্য ধৰ 2 দিন কৰাতে 6 মাহ পাৰ হৈ গেল আৰু তোৰ মই এটা কথাও নুনু অহা সোমবাৰে পইচা দিবি নহলে চিলিণ্ডাৰ দাঙি লৈ যাম ঐ তন্দে মই ঘৰত থাকা বুলি কিয় কৈছা মই কনা এই গৈছি আৰু আপোনাৰ ইমান বেয়া দিন বসি তিৰে মানুহ পৰা পইচা ধৰি লৈছি আপনি আপোনাক আজি ৰব কেনে ডাংকাটি দিৰিয়া তুমি হেই কি পাদি আছাতে পাদি জুডিয়াৰ পৰা যা বাপু কোনবা আজি ঘৰত আছে না নাই 1 বছৰে হ'ল এই দোকানৰ বাকী গিটাই ন নাই আজি ইয়াৰ ঘৰতে সোমাই যাওঁ ৰ ও বাপুকন ও ঘৰত আছা না ঐ মই লেট্ৰিঙত লুকাব যাওঁ উমেশে আলি লেট্ৰিঙত লুকাই থাকা বুলি নকবি ঐ মই লেট্ৰিঙত থাকা বুলি নকবি দে কিন্তু নকৰে ও মিঠে দৈত্যৰে ক'ত গেছিয়ে কিয় কম নকাও মই কে নকা তই দেউতাই মোক লেট্ৰিঙত লুকাই থাকা বুলি কবা দিছি সেইকাৰণে নকাও মই নালগে দে কবা দৈত্যৰে নলি তোক বেয়া বাবু ও বাপুকন তই লেট্ৰিমত থাকা বুলি মই গম পোৱা নাই দে অলে বে নালগে তই ও মেছকা তোৰ বাকিটো দিমে মই নামাৰবি তই নামৰুৱা মাত্ৰ 2 ভিকুমান দিম অলে আ ও বাকিৰি কি আঞ্জা ভাত বনাছ একো হাত বনোৱা নাই আঞ্জা বনোৱা টাইমত কি ভাবি থাক কি হলে আপনার একদিন আপত্তি আনাম রে ওই গলি গত্তু তুমি কি কৰি থাক আর দিনত দিনটো এ দেখা নাই নেকি মুরগিটো ডিমাকে চিনা পাৰা নাই চাবা গিছলো মই যদি ডিমা পাৰি আছে একদিনৰ ডিমা কিয় খাবা নাই মই কি ডিমা খুৱাবা লাগে আপোনাক পেটটো যে ঢলানকে লাগিছে দেখাব না আপনি আৰু ডিমা খাই কি কথা কোৱা তুমি মোৰ পেটটো ধৰি কথা নকবা কি কৰবা আপনি কি কৰবা পেট ফুটা দিম আপোনাক কি মই ভয় কথা কা বুলি আপছে নেকি মোৰ আগত বেছি ডাঙৰ কথা নকবা পেট ইপাৰ কত দিম ইটো গিলাস দেখছ না মাৰি ফেলে মাথা মাথা দিম মই তিৰি তলত চলা মানুহ নহয় আহক কাৰ কিমান বল আছে চাহক ও মাইনা মজি মাইরেক লাগতেছো নকপি দে কাকো ও মনে মজি দতেরেক লাগতেছো ইটো কথা কিন্তু কাকো নকপি তই আৰু কবি না তাই নকাও ও তই ভাল দে জো সাবনে দিম আপনিও বলক না আৰু লগব দুটামান ও দেউতা তামোল খা দেউতা আপনি এটাও তামোল চবাব পাৰে ও মই তামোল নহয় সুপাৰিও চবাব পাৰো হেৰি কিয়নো মিছা কথা কয় হে জুৱাৰীৰ আগত মইহে চোন চবে দিব লাগে আপোনাক ও সেকেদিন মোৰ দাঁতৰ সুখ হোৱাৰ কাৰণেহে তোমাক চবে দিবা দিছিলোঁ আজি চাবাচোন মই নিজে চবে খাম আয়ো দাঁতটো আৰু বিষাইছে মোৰ হেৰি নৰা কামবিলাক কিয় কৰে হে চাওঁ মই চবে দেওঁ হেৰা খুন্দাটো আনি দে মায়ৰ এংকে চবতে দাঁতকেইটা বেয়া হৈ যাব নাংগে দিয়া বাপা মই পাৰো মোৰ দাঁতকেইটা
আৰু ভালে আছে মোৰকেইটাহে ৰিপেয়াৰিং কৰিব লগা হৈছি তোনাৰ খবৰ পাতি ভাল না অ দেউতা আছো দে ভালে এ ঈশ্বৰৰ কৃপাত আছো দিয়ক ঠিকে তোনাই আগৰ দৰে মাৰি কৰি থাক নেকি হে এতিয়াও নাই নাই আমাৰ আজিকালি মস্ত মিল এক বছৰ মান কাজিয়াই লাগা নাই আমি ময়ো আজিকালি ৰাখং বাদে দিছো এনা সুধি লাভ নাই মাইনা সুধিলেহে ক'ব আচল কথাটো এইবা এতিয়া কি কয় এই যদি সঁচা কথাটো কৈ দে আমি দেখোন মল্লুৱে আজি এ মাইনা মায়েৰে আৰু দেউতাৰে ইটানো কাজিয়া লাগি থাকে নেকি হে কিয়া কম মই একো নহয় দিয়া কৈ দিয়া তোমাক আমি মৰম কৰো নহয় নাই দেউতাক লাঠি মাৰা বুলি মই নকাও কবা দেউতা মই কিন্তু নকাও দে মাই দেউতাই যিটো লাঠিছে সেইটো খাও মই নকাও মই আৰু দেউতাই কাজিয়া লাগা বুলি মোক কবা দিছি মই নকাও তই নকওঁ বুলি চব কথা কৈ বেলি ৰতক আজি এই বেটি আমাৰ সন্মান শেষ কৰি দিলা আপোনালোকে যদি মুস্তাকৰ প্ৰডাক্ট ইউজ কৰিব বিচাৰে ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে